সো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰ খবৰ বৰ্তমান ভালেই চলি আছে। আৰু নতুন এটা টপিক লৈ আজি আপোনালোকৰ আগত মই খণ্ডত স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ' লৈ। চ' গাইজ, আজি আপোনালোকে নিশ্চয় মোৰ থাম্বনেইল চাই গমেই পাইছে চাগে আজি মই কিহৰ ওপৰত আপোনালোকক ভিডিঅ' দিবলৈ গৈ আছোঁ। আৰু সেই ভিডিঅ'ত আপোনালোকে নিশ্চয় মোৰ থাম্বনেইল চাই নিশ্চয় গম পাইছে চাগে মই ইয়াত লিখা আছে যে 35 পোৱা ৰিটেনত 35 পোৱা ল'ৰাজনৰ ভাইবালৈ চিলেকশ্যন নহ'ব পাৰে, কিন্তু 33 পোৱা ল'ৰাজনৰ ভাইবা চিলেকশ্যন হ'ব পাৰে। তাৰ বহুত কথা আছে, কাৰণ সেই তথ্য মই এনে বনোৱা নাই। সেই তথ্য মই হৈ যোৱা আমাৰ যিটো নেকি হৈ যোৱা আগৰ যিটো নেকি আছাম পুলিচৰ সেই তথ্যত ভিত্তি কৰি আপোনালোকক আজি মই সেই ভিডিঅ'টো লৈ আনিছোঁ। আৰু সকলোৰে যিটো নেকি ডাউট, সেই সকলো ডাউট ক্লিয়াৰ কৰা আমাৰ দায়িত্ব, বা আমি ক্লিয়াৰ যিমান পাৰোঁ আমি সহজ ভাষাৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰি থাকোঁ। আৰু কিয়নো বহুত কেণ্ডিডেটে মোক ফোন কৰি সুধিছে বা বহুতে খবৰ লৈছে কিমান ক'ত কোনটো কিমান কেনেকে এক্সাম কেনেকে হ'ল, কিমান এক্সামত সকল সেইটোৱে। এতিয়া যাক লগ পাওঁ আলোচনা এইটোৱে, যোনে ফোন কৰে এইটোৱে, অকল আপোনাৰ ৰিটেনত কিমান মাৰ্কত পৰা কিমান মাৰ্ক পালে ভাইবা দিবলৈ নাম আহিব। কিন্তু সকলোৰ মাজতে এটা মানে পাহৰি গ'ল যে ফিজিকেলত যে কিমান নাম্বাৰ কৰি থৈছিলোঁ। মানে অকল এতিয়া অকল ৰিটেনৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি সকলোৱে মানে পুৰা মন বেয়া কৰি থৈছে। কিন্তু আপোনালোকে নিশ্চয় জানে, ভাইবা যদি দিবলৈ আপোনালোকে যাব, ভাইবা দিব যাওঁতে আপোনালোকে অকল ৰিটেনৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি আপোনালোকক ভাইবালৈ নামাতিব। দুটাত এটা ফিজিকেলৰ মাৰ্ক আৰু এটা ভাইবাৰ, সেই দুটা নাম্বাৰ ওপৰত ভিত্তি কৰি আপোনালোকক ভাইবালৈ মাতিব, হয়নে নহয়? চ' সেইটো কাৰণে মই আপোনালোকক কাটঅফৰ বিষয়ে ভিডিঅ' বনোৱা নাই। কাৰণ কাটঅফৰ বিষয়ে এতিয়া মই মানে কাটঅফৰ বিষয়ে মই ভিডিঅ' বনোৱা নাই। কাৰণটো কি হ'ল যে এতিয়া মই এই ৰিটেনৰ মাৰ্কটোৰ ওপৰত মই এই ছেভ স্ক'ৰ বুলি ক'ব নোৱাৰোঁ। কাৰণ কেলে ক'ব নোৱাৰোঁ, যোন ব্যক্তিয়ে বা যোনসকল কেণ্ডিডেটে যে ৰিটেন টেষ্টত যেনে তেনে 30 নম্বৰ বা 30+ কৰি থৈছে, সেইসকলৰ নাম নাহিব বুলি মই কেনেকৈ ক'ম যে সেইজন ব্যক্তিয়ে 30+ কৰি অহা কেণ্ডিডেটে যে ফিজিকেলৰ মাৰ্ক পুৰা হাই পাই কৰি থৈছে, 55, 54 কৰি থৈছে, মই কেনেকৈ ক'ম যে ইয়াৰ যে ভাইবা দিবলৈ নাম নাহিব? যদি ইয়াৰ টোটেল কৰি চাওক কিমান নাম্বাৰ হয়, আপোনালোকে নিশ্চয় গম পাইছে কিমান নাম্বাৰ হৈ যাব পাৰে। আৰু যোনসকল ব্যক্তিয়ে সি বোলে 34+ সি স্ক'ৰ কৰি আহিছে ৰিটেনত, কিন্তু যদি ইয়াক চাবলৈ যায় যে ফিজিকেলৰ মাৰ্কটো বহুত কম, মানে 51, তেনেহ'লে প্লাছ কৰক। 30 পোৱা ল'ৰাজনৰ নাম আহিব নে 34 পৰা ল'ৰাজনৰ নাম আহিব? আপোনালোকে নিশ্চয় গম পাই গ'ল কাৰ নাম আহিব পাৰে। চ' সেইটো কাৰণে আপোনালোকে নিশ্চিন্ত হৈ থাকক, যোনসকল কেণ্ডিডেটে ফিজিকেলত বেছি মাৰ্ক পাই থৈছে, তেনেহ'লে ৰিটেনত আপোনালোকে 30+ কৰিলেও আপোনালোকৰ নাম অহাৰ চান্স বেছি আছে। কাৰণ আপুনি এডভান্স ফিজিকেলৰ মাৰ্ক বেছি পাই থৈছে। আৰু যোনসকল কেণ্ডিডেটে যে ফিজিকেলত কম মাৰ্ক পাইছে, যেন তেন ৰিটেন দিবলৈ গৈ আছে, কিন্তু আপুনি যে তাত গৈ সেই ফিজিকেলত নাম্বাৰ বেছি থকা ল'ৰাতকৈ আপুনি যে ৰিটেনত বেছি নাম্বাৰ উঠাব পাৰিলে, তো আপোনাৰো নাম আহিব পাৰে। চ' সেইটো কাৰণে এতিয়া আমি অকল ৰিটেন চবেই চাইছোঁ, চবৰ কমেণ্ট, চবৰ প্ৰশ্ন কমেণ্ট অকল ৰিটেনৰ ওপৰত। ৰিটেন কিমান এটা নাম্বাৰ পালে, ৰিটেনত কিমান নাম্বাৰ এটা পালে মোৰ ছেফ জোন হ'ব, এইটো কোনো ক'ব নোৱাৰে। কাৰণ সকলোৰে পেপাৰ হাৰ্ড হৈছে কৈছে, তেনেহ'লে সকলোৰে যদি পেপাৰখন যদি সকলোৰে কাৰণে যদি টান হৈছে, তেনেহ'লে সেই পেপাৰখনৰ যিটো নেকি টান হৈছে বুলি কৈছে, সেই পেপাৰ টান হোৱাৰ সকলো কেণ্ডিডেটৰ কাৰণে টান হ'ব। কাৰণ সকলোৱে সমানে প্ৰিপেৰেশ্যন কৰি গৈছে আৰু সকলোৱে সমানে লেভেলৰ, কাৰণ সকলোৱে কনষ্টেবল এক্সাম দিব গৈছে, তেনেহ'লে সকলোৱে সমান কিতাপ পঢ়ি গৈছে। সকলোৱে যিমান পাৰে মানে সকলোৱে মানে ছেম কিতাপে পঢ়ি গৈছে। চবেই কমন কুৱেশ্যন পঢ়ি গৈছিলে, কিন্তু কমন তাত নহ'ল। চ' সেইটো কাৰণে সকলোৰে এভাৰেজ একেই থাকিব, মানে ৰিটেনত এভাৰেজ সকলোৰে সমান মাৰ্ক পাব, মানে 2 নম্বৰ 1 নম্বৰ সিফাল হ'ব পাৰে। কিন্তু ফিজিকেলত যাৰ বেছি নাম্বাৰ হ'ব, তাৰ মানে ভাইবালৈ নাম অহাটো অলপমান মানে চান্সটো বেছি আছে মই ভাবোঁ। কাৰণ যিটো নেকি আমাৰ হৈ যোৱা যিটো নেকি হৈ গৈছিলে যে আমাৰ আছাম পুলিচ যিটো নেকি চিলেকশ্যন, মানে ফাইনেল মেৰিটত যিটো নেকি আমি চাইছোঁ যে ফিজিকেলৰ বেছি নাম্বাৰ
পোৱাজনে কম নাম্বাৰ পায়ো মানে চিলেকশ্যন হৈ গৈছে। সেইটো কাৰণে আপোনালোকে নিশ্চিন্ত হৈ থাকক। যোনসকল কেণ্ডিডেটে ফিজিকেলত বেছি মাৰ্ক পাইছে তেনেহ'লে আপুনি 30+ কৰি থ'লে আপোনালোকৰ কাৰণে নাম আহিব পাৰে। আৰু যোনসকল কেণ্ডিডেট 35+ ৰিটেন টেষ্টত পাইছে তেনেহ'লে আপোনালোকে ফিজিকেলত যেনতেন নাম আহিছে হ'লেও আপোনালোকৰ নাম অহাটো চান্স আছে, কিন্তু পইণ্টত সিপাল হ'ব। আৰু আপোনাক মই আজি স্পষ্ট কৰি থৈছোঁ, আপোনালোকৰ নাম্বাৰৰ ওপৰত এই বছৰ সিপাল নহ'ব পাৰে, কিন্তু পইণ্টৰ ওপৰত আপোনালোকে সিপাল হ'ব পাৰে। চ' আপোনালোকে নিশ্চয় এতিয়া মোৰ যিটো নেকি মই ক'ব বিচাৰিছিলোঁ, আপোনালোকক মই যিটো বুজাব বিচাৰিছিলোঁ, আপোনালোকে আই হোপ আপোনালোকে নিশ্চয় বুজি পালে। চ' এতিয়া মই সেইটোকে বুজাবলৈ চেষ্টা কৰিছিলোঁ, কাৰণ সকলোৰে মাজত ডাউট, সকলোৰে মাজত এইটোৱে প্ৰশ্ন, সকলোৱে ফোন কৰি সুধি আছে কি হ'ব কি নহ'ব, কাটবত নাম আহিব নাহিব, কিন্তু সকলোৱে কোনো কোৱা নাই যে ইমানৰ পৰা আহিব, কোনো ক'ব নোৱাৰে। কিন্তু মই ভাবোঁ যে সকলোৰে যদি মই এটা কথা ঠিক আৰু এটা কথা মই ক'ব পাৰোঁ, আপোনালোকৰ পৰাই মই ক'ব পাৰিছোঁ দেই, মানে আপোনালোকৰ যিটো মন্তব্য, আপোনালোকৰ যিটো নেকি ফোন কৰি সুধিছে বা কৈছে, সেই ওপৰত ভিত্তি কৰি আপোনালোকক মই ক'ব পাৰোঁ যে পেপাৰখন সকলোৰে কাৰণে টান হৈছে যদি সকলোৱে সমান নম্বৰ পাব, এইটো ঠিক। আৰু যোনসকল কেণ্ডিডেটে ফিজিকেলত নাম্বাৰ বেছি পাইছে তেনেহ'লে সেই ফিজিকেলত বেছি নাম্বাৰ পোৱা ল'ৰাজনেহে চিলেকশ্যন হোৱাৰ চান্সটো বেছি আছে। কাৰণ পেপাৰ সকলোৰে কাৰণে হাৰ্ড হৈছে কৈছে তেনেহ'লে সকলোৱে সমান নম্বৰ পাব, কিন্তু ফিজিকেলত যাৰ নাম্বাৰ বেছি হ'ব ইয়াৰ ভাইবা লৈ যোৱাৰ কাৰণে অলপমান চান্সটো বেছি আছে বুলি মই ভাবোঁ। চ' আপোনালোকে মোৰ ভিডিঅ'টো কেনে পালে আপোনালোকে প্লিজ নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ যদি ডাউট আছে আৰু ডাউটসমূহ আৰু ক্লিয়াৰ কৰিবলৈ মই চেষ্টা কৰিম, আৰু আগন্তুক ভিডিঅ'ত আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিম যে আগতে হৈ যোৱা আমাৰ আছাম পুলিচত কিমান কাট অফ গৈছিলে, তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু যোনসকল ব্যক্তিয়ে মোৰ চেনেল পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকক মই সদায় এনেকুৱা ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰি থাকিম। চ' বাই বাই, লগ পাম আৰু এনেকুৱা ভিডিঅ' যোগেদি। জয় আই অসম।